আপুনি সিংগল নেকি? আপুনিও বাৰু এগৰাকী সুন্দৰী জীৱন সংগী বিচাৰি আছে নেকি? বহু চেষ্টা কৰিও আপুনি বিফল হৈছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত মাত্ৰ 5 মিনিটত লাভ কৰিব এগৰাকী সুন্দৰী জীৱন সংগী। আমাৰ এই প্ৰতিবেদনত আপোনাক জনাম মাত্ৰ 5 মিনিটত কেনেকৈ যিকোনো ছোৱালী পটাব পাৰি। ছোৱালী পটোৱা কোনো কঠিন কাম নহয়, অকল কেনেকৈ ছোৱালী পটাব লাগে আপুনি যদি সেইটো জানে তেনেহ'লে মাত্ৰ 5 মিনিটত অতি সহজে পটাব পাৰিব যিকোনো ছোৱালী। এগৰাকী ছোৱালীক পটাবলৈ কৰিব লাগে এইসমূহ কাম। পচন্দনীয় ছোৱালীগৰাকীক আকৃষ্ট কৰা। এজনী ছোৱালীৰ লগত কথা কোৱাৰ আগত চিন্তা কৰিব যে মই তাইক কেনেকৈ আকৃষ্ট কৰিব পাৰিম, কাৰণ এজনী ছোৱালীক পটাব গ'লে আগতে তাইক আকৃষ্ট কৰিব লাগিব। তেনেহ'লে আপুনি সঠিকভাৱে কামটো কৰিব পাৰিব। আৰু যদি ছোৱালীজনীক আকৃষ্ট কৰিব নোৱাৰে তেনেহ'লে কেতিয়াও সেইজনী ছোৱালীক পটাব নোৱাৰিব। ছোৱালীজনীৰ সৈতে কথা কোৱাৰ চেষ্টা কৰা। আপুনি যিজনী ছোৱালীক ইমপ্ৰেছ কৰিব বিচাৰিছে তাইৰ সৈতে কথা কোৱাৰ চেষ্টা কৰিব লাগিব। যিকোনো কথা পাতিব পাৰে, কিন্তু কমেও 2 পৰা 3 মিনিট কথা পাতিব লাগিব। এতিয়া প্ৰশ্ন হ'ল 2 বা 3 মিনিট কি কথা পাতিব, আৰু কথা পাতিলেই ছোৱালীজনী আপোনাৰ প্ৰতি কেনেকৈ আকৃষ্ট হ'ব? এগৰাকী ছোৱালীক আপোনাৰ প্ৰতি আকৃষ্ট কৰিবলৈ আপুনি ছোৱালীজনীৰ মন পচন্দ কথা পাতিব লাগিব, আৰু কথাৰ মাজে মাজে অলপ ছোৱালীজনীৰ প্ৰশংসা কৰিব লাগিব। লগতে আপোনাৰ কথাত যদি ছোৱালীজনীক হহুৱাব পাৰে তেনেহ'লে ভাবি ল'ব যে আপোনাৰ প্ৰতি তাই আকৃষ্ট হৈছে। ছোৱালীজনীৰ প্ৰশংসা কৰা। ছোৱালীবোৰে নিজৰ প্ৰশংসা শুনি বহুত ভাল পায়। আপুনি যেতিয়াই ছোৱালীজনীৰ লগত দেখা কৰিব তেতিয়াই সেইজনী ছোৱালীৰ বিষয়ে কিছুমান প্ৰশংসনীয় কথা ক'ব, আৰু যদি আপুনি এনেকৈ কৰিব পাৰে তেনেহ'লে আপোনাৰ কাম হ'ব। হেয়াৰ ষ্টাইল ঠিক ৰখা। আপোনাৰ যদি চুলিৰ ষ্টাইল ঠিক নহয় বা দেখাত ভাল নহয় তেনেহ'লে আগতে চুলিৰ ষ্টাইল ঠিক কৰিব। আপুনি দেখিব যে সেই ছোৱালীজনীয়ে কেনেকুৱা চুলিৰ ষ্টাইল পচন্দ কৰে। আপুনি সেই ষ্টাইলত চুলি কাটিব, কাৰণ ছোৱালীজনীৰ লগত যেতিয়া দেখা কৰিবলৈ যাব তেতিয়া প্ৰথমেই সেই ছোৱালীজনীৰ চকু আপোনাৰ চুলিৰ ওপৰত পৰিব। সেইবাবে চুলি ছোৱালীজনীৰ মন পচন্দ মতে কাটিব। ছোৱালীজনীৰ সৈতে কথা কোৱাৰ ষ্টাইল। এজনী ছোৱালীৰ লগত কথা কোৱাৰ আগত কথা কোৱাৰ ষ্টাইলটো ভাল হ'ব লাগিব। কিছুমান বেয়া কথাও যদি ষ্টাইলত কোৱা হয় তেনেহ'লে শুনাত ভাল লাগে। ঠিক তেনেদৰে যদি ভাল কথাও ষ্টাইলত কোৱা নহয় তেন্তে শুনাত বেয়া লাগে। সেইবাবে এজনী ছোৱালীৰ লগত কথা কওঁতে ষ্টাইলত কথা ক'ব। ধৈৰ্য শক্তি থাকিব লাগিব। ধৈৰ্য নধৰিলে কোনো কামতে সফল হ'ব নোৱাৰি। এজনী ছোৱালী পটাব গ'লে আপোনাৰ সময় লাগিব, আৰু সেই বুলি এৰি নিদিব। ধৈৰ্য ধৰক আৰু চেষ্টা কৰক, আপোনাৰ কাম নিশ্চিতভাৱে হ'ব। হাঁহি ফূৰ্তিত থকা। অকল ছোৱালী বুলি কথা নহয়, হাঁহি ফূৰ্তিত থাকিলে পৃথিৱীৰ সকলোৱে পচন্দ কৰে বা ভাল পায়। আপুনি জানেনে, মানুহক আকৰ্ষণ কৰাত 60% নিৰ্ভৰ কৰে হাঁহি ফূৰ্তিয়ে। সেইবাবে কোনো ছোৱালীক আকৃষ্ট কৰিবলৈ হাঁহি ফূৰ্তিত থাকিব লাগিব। তাইক উপহাৰ দিয়া। বন্ধুসকল, যিকোনো ছোৱালীয়ে নহওক কিয় উপহাৰ সকলো ছোৱালীয়ে পচন্দ কৰে। সেইবাবে ছোৱালীজনীৰ লগত দেখা কৰিবলৈ যোৱাৰ সময়ত কিবা এটা উপহাৰ লৈ যাব, তেনেহ'লে সেই ছোৱালীজনীয়ে আপোনাৰ প্ৰতি আকৃষ্ট হ'ব। নিজৰ সুখ দুখৰ কথা কোৱা। ছোৱালীবোৰে নিজৰ সুখ দুখ আপোনাৰ আগত কৈ ভাল পায়, আৰু বেলেগৰ সুখ দুখৰ কথাও শুনি ভাল পায়। সেইবাবে নিজৰ সুখ দুখৰ কথা সেই ছোৱালীজনীৰ লগত শ্বেয়াৰ কৰক, তেনেহ'লে সেই ছোৱালীজনী আপোনাৰ প্ৰতি আকৃষ্ট হ'ব। মন খুলি কথা কোৱা। কিছুমান মানুহ আছে যে মন খুলি কথা নকয়। যিসকল মানুহে মন খুলি কথা নকয় সেইসকল মানুহক কোনেও ভাল নাপায়। সেইবাবে ছোৱালীজনীৰ লগত কথা কোৱাৰ সময়ত মন খুলি কথা ক'ব, তেনেহ'লে সেই ছোৱালীজনীয়ে আপোনাক ভাল পাব। আমাৰ এই প্ৰতিবেদনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে যদি ভাল পাইছে তেন্তে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।